আমি এই বছৰ যি যোৱা বছৰ য'ত বান্ধটো ভাঙিছিলে তাৰ ওপৰত বেছ কৰি পেলাই আমি এটা স্কিম এটা কৰি পেলাই আজি চেংচন হৈছে। আমি প্ৰাইভেট ফাণ্ডৰ পৰা পইচা লৈ পেলাই আমি কাম কৰিছিলোঁ, সেইখিনি ভঙা নাই। কিন্তু ওপৰত নতুনকৈ ভঙাৰ কাৰণে আমাৰ এটা নতুন এটা অৱস্থা হৈছে। আজি প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিছোঁ, আমি CSGৰ লগত আলোচনা কৰিছোঁ, EM ছাৰৰ লগত আলোচনা কৰিছোঁ। আমি য'ত য'ত ভাঙিছে সেইখিনি বস্তু আমি ইনস্পেকশ্যন কৰিম। আজি বানপানীৰ সময়ত খুব বৰষুণ হৈছে, আজি নোৱাৰোঁ। এই বছৰৰ ভিতৰতে আমি ভৱিষ্যতত যাতে এই মানুহখিনি যাতে শান্তি থাকিব পাৰে তাৰ কাৰণে হয়। এইটো আজি বুলি নহয়, যোৱা বছৰ আমি ৰিলিফ কেম্পত আছিলে, এই বছৰ ৰিলিফ কেম্পত আছে। লাভৰিগুৰি মানুহখিনিৰ যিটো কষ্ট হৈছে সেই কষ্টটো কাৰণটো হৈছে নিজাজুৰি পাৰৰ পৰা আমাৰ ফাণ্ড নহ'লেও MMRD মাইনৰ মিনাৰেলছ হেৰি ফাণ্ডৰ পৰা আমি পইচাখিনি মেনেজ কৰি আছোঁ। প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগত কালি আমাৰ মিটিং হৈছে আৰু খুব সোনকালে আপোনালোকক এই বাৰিষাতটো আমি কৰিব নোৱাৰিম, অহা বাৰিষাৰ আগতে আমি মানুহখিনিক এটা চেফ দিব পাৰিম বুলি আশা কৰিছোঁ। লাভৰিগুৰি বুলি নহয়, এইখিনি নদী যদি ভাঙে ৰুণিখাটা অঞ্চলো থাকিব নোৱাৰে, সেইকাৰণে ইয়াত ইম্পৰ্টেঞ্চ দিয়া হৈছে। হাতীৰ কাৰণে আমি এতিয়া নতুন ব্যৱস্থা লৈছোঁ। DCৰ লগত আলোচনা কৰিছোঁ, CMৰ ছাৰৰ লগত আলোচনা হৈছে যে মানুহখিনি এঘৰ ইয়াত আছে, এঘৰ তাত আছে, অ'ত থাকিলে আমাৰ নহ'ব। আমি ক্লাষ্টাৰ কিছুমান ভিলেজ কৰিম, গাঁৱৰ মাটি গাঁৱৰ মানুহ থাকিব, কিন্তু ভিলেজটো ক্লাষ্টাৰ কৰি পেলাই আমি হাতী প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিম। এইটো হয়তো এই বছৰ নহ'লেও এই বছৰৰ লাষ্টৰ ফালে আমি আশা কৰিছোঁ। সুবিধা নহয় যে বন বিভাগৰ পৰা আমি যিখিনি পইচা সুবিধা দিব লাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি ফাণ্ডটো পঠাওঁ, কেতিয়াবা 1 বছৰ লাগে, কেতিয়াবা 2 বছৰ লাগে, সেইকাৰণে আমি দিব নোৱাৰোঁ। ইন দ্য মিন টাইম আমি BTC চৰকাৰৰ লগত আলোচনা কৰিছোঁ। BTC চৰকাৰে এককালীন সাহাৰ্য দিব যেতিয়ালৈকে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পইচাখিনি নাপাওঁ।